কবিতাৰ শিৰোনাম বাৰিষাৰ উন্মাদনা। কবি ললিত কুমাৰ বসুমতাৰী। কণ্ঠ ৰঞ্জনা পাঠক। তোমাৰ উন্মাদনাত মই জি উঠিব খোজোঁ, খন্তেক ৰৈ বুকু জীপাল কৰি যোৱা। অপূৰ্ণ বুকুৰ কোঠাৰী পৰিপূৰ্ণ কৰা সেউজীয়াৰে লহপহীয়া হৈ উঠক আশাৰ ফচল। কলিজা ফেনেকি বোকা কৰি থৈছোঁ শাওনীয়া বুকুৰ পথাৰ। তুমি যিমান পাৰা বুকুত শিপাই ধৰা, এৰা শিপাই ধৰাচোন মোক। মই তোমাতেই বিলীন হৈ পৰোঁ এখন শ্যামলী অৰণ্য আঁকি দিয়া। কেনভাছত ফুটি উঠক নিতুল ছবি, স্পৰ্শ দি বগাই যোৱাচোন লিহিৰি আঙুলি। ঘন উষ্ণ উশাহেৰে মোৰ ৰভয়বৰ প্ৰতিটো ভাস্কৰ্যত দেউদি উপচি পৰক ঘন বাৰিষাৰ পথৰুৱা পিছলালি। দেউদি উপচি পৰক ঘন বাৰিষাৰ পথৰুৱা পিছলালি, পথৰুৱা পিছলালি। ধন্যবাদ।